গাইস আপোনালোকে যদি ভূতৰ সিনেমা বা ভূত ভয় কৰে তেন্তে এইটো ভিডিও নাচাব। তো গাইস আজি হৈ গ'ল সেকেন্ড দিন কলেজ উইকৰ আৰু ৰাতিপুৱা ওলালো কলেজলে। কলেজ গৈ কলেজ পাই গলো। তাৰ পাছতে কলেজত গৈ ফাৰ্ষ্ট ফিল্ডত পালোগৈ। ফিল্ডত গৈ পেলাই অলপ সময় ৰখাৰ পাছতে আমাৰ ক্ৰিকেট মেচখন আৰম্ভ হ'ল আৰু মই অপেনিং গৈ মই প্ৰথম বলতে আউট হলো। গাইস বহুত দিন খেলাও নাই দেখোন। আউট হলো কিন্তু খেলখনত আমিয়ে উইন হলো। তাৰ পাছতে সবে অলপ ফূৰ্তি কৰি আমি আহিলো কলেজৰ মেইন গেটৰ ওচৰলৈ। ইয়াত আহি দেখিলো যে ইয়াতে ৰংগলী কম্পিটিশ্যন হৈ আছে। 2 নম্বৰ দিনটোত বেছি খেল বা আৰু বেলেগ কম্পিটিশ্যন নাছিল, সেইবাবে সেকেন্ড ডে শেষ কৰি থাৰ্ড ডে লৈ আগবাঢ়িলো একেটা ভিডিঅ'তে। আৰু থাৰ্ড ডে দিনাখন ডেন্স আৰু নাটক চালো বেছিকে। ডেন্সৰ প্ৰতিযোগিতা 3টা চাই তাৰ পাছতে আমি গলো নাটক চাবলে। ফাৰ্ষ্ট নাটক এখন চোৱাৰ পাছতে আমাৰ মেইন নাটকখনলৈ আহিলো। সেইখন নাটক শেষ হোৱাৰ পাছতে আকৌ এখন নাটক চালো। গোটেইকেইখন নাটকে ভাল হৈছিলে আজি। আৰু নাটকবিলাক চাই আমি ফিল্ডত গৈ ছোৱালীবিলাকৰ ৰছী টানা খেল হৈ আছিলে, ৰছী টানা খেলটো চাবলৈ গলো। ৰছী টানা খেলটো শেষ হোৱাৰ পাছতেই ঘৰলৈ উভতি আহিলো। আজি যদি মিনি ব্লগটো চাই ভাল পালে লাইক, কমেন্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধামাকা ভিডিঅ' এটা আহি আছে। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক।